सागर किनारे दिल ये पुकारे। ৰ'ব ৰ'ব, কি চাই আছে? আপোনালোকে ভবাৰ দৰে এয়া কোনো মুম্বাইৰ মেৰিন ড্ৰাইভ বা চেন্নাইৰ মেৰিনা বিচ নহয়। এয়া হৈছে মধ্য অসমৰ নয়নৰ মণি হৃদয়ৰ টুকুৰা নগাঁও জিলা নগাঁও চহৰৰ অতি গুৰুত্বপূৰ্ণ অঞ্চল নগাঁও বড় বজাৰৰ নান্দনিক দৃশ্য, যি আপুনি এবাৰ চালে থৰ লাগি চাই ৰ'ব। কি এক সুন্দৰ পৰিৱেশ আমাৰ বড় বজাৰৰ, যিয়ে আপোনাক দিয়ে এক মহাসাগৰীয় সুখ। আৰু এই মহাসাগৰ সৃষ্টি হয় অলপমান বৰষুণৰ ফলত। বন্ধুসকল, এই মহাসাগৰৰ মাজেৰে পাৰ হৈছে নাও সদৃশ বৃহৎ বৃহৎ চাইকেল, ৰিক্সা, মটৰ চাইকেল, বিলাতী বাহন আৰু নগাঁও চহৰৰ শোভাবৰ্ধন কৰা আমাৰ সকলোৰে পৰিচিত মৰমৰ টমটম। বন্ধুসকল, আপোনালোকক এইখিনিতে আৰু এটা কথা জনাই থওঁ যে অসম বিখ্যাত নগাঁৱৰ নলাৰ পৰা ওলোৱা পবিত্ৰ পানী এই মহাসাগৰৰ লগত মহামিলন ঘটি মহাসাগৰৰ পানী পবিত্ৰ কৰিছে। আৰু এই মহাসাগৰৰ পবিত্ৰ পানী স্পৰ্শ কৰিব পাই আমি নগঞা ৰাইজ পৰম সুখী। নগাঁও বড় বজাৰৰ ব্যৱসায়িক অনুষ্ঠান প্ৰতিষ্ঠান আৰু স্থানীয় বাসিন্দাসকলে নগাঁও পৌৰসভাক অনুৰোধ কৰিছে, যোৱা ৫-৬ বছৰে যিখন মহাসাগৰ দেখি আহিছে, আশা কৰিছে যেন অহা আৰু ৫-৬ বছৰ এই মহাসাগৰখন ৰাইজৰ চকুৰ আগতে থাকে। নগাঁও পৌৰসভালৈ আৰু এটা অনুৰোধ, নলা সদৃশ বৃহৎ বৃহৎ টানেলবোৰ জাবৰমুক্ত নকৰে যেন, নহ'লে মহাসাগৰৰ আশে পাশে বিৰাজ কৰি থকা সুগন্ধিময় পৰিৱেশটো নাইকিয়া হৈ যাব আৰু আমাৰ অতি মৰমৰ এই মহাসাগৰখন চকুৰ পচাৰতে অদৃশ্য হৈ যাব। বন্ধুসকল, এখন মহাসাগৰ যি দেখিলে আপোনালোকৰ মন আপ্লুত হৈ যায়। এই মহাসাগৰত লাগি থকা মানৱ সৃষ্ট এখন সুউচ্চ পাহাৰ, তাৰ লগত লাগি থকা গছ গছনি, কি সুন্দৰ পৰিৱেশ। আপোনাৰো যে মন নাযায় এনেকুৱা এখন পৰিৱেশ সদায় থাকক বুলি? এয়াই নগঞা ৰাইজৰ ফালৰ পৰা নগাঁও পৌৰসভালৈ এক বিনম্ৰ অনুৰোধ। তেন্তে বন্ধুসকল, আজিলৈ ইমানখিনিয়ে। আকৌ লগ পাম এটি নতুন ভিডিঅ'ত। তেতিয়ালৈ সুখেৰে থাকক, শান্তিৰে থাকক। জয় আই অসম।